মৰ্ণিং মই নিতৌ মোৰ নতুন ভিডিঅ'লৈ আৰু আজি হৈছে দেওবাৰ আৰু আজি দেওবৰীয়া খানা কি বনাইছা? ये भगवान क्या जुलुम है কি বনাইছা? গেঞ্জি নিপিন্ধাকে গেঞ্জি চা এইফালে চাচোন গেঞ্জি ভগৱানে দিয়া গেঞ্জি মোক বোলে আজি ড্ৰাই ডে দিছে ড্ৰাই ডে এইটো কেঁকুৰা এইটো ভোল আলু এইটো কিবা বেচন এইটো এক্সপায়াৰী হৈছে তাৰপিছত এইটো নিমখ এটা পাতি এটা থাকে নেকি এইটো চাফা কৰিব কিন্তু লাইটৰ আগৰ জেগাত তাৰপিছত মই আজি ৰেষ্ট কৰিম আৰু মই এতিয়া কি কৰিম জানে নাই পূজাৰ যিমান কাপোৰ লৈছোঁ নহয় এইটো জেড মই এতিয়া দেখাম হা কিমান কাপোৰ লৈছোঁ মই পূজাৰ কিমান কাপোৰ লৈছোঁ বেছি নাই লোৱা 6-7টামান হ'ব বেছি লোৱা নাই পুৰণা কাপোৰ তাৰপিছত মই এতিয়া এইবোৰ দেখিছেনে কাপোৰ বোলে কম হ'ল কিমান কাপোৰ আনিছোঁ মই দেখাম এইটো এটা ওলাই গ'ল এইটো এটা আৰু এইটো এটা এতিয়া মই এইখিনি চব খুলি দেখাম হা এইখন হৈছে মোৰ কেলকাটীয়া শাড়ী এখন মোৰ বাইদেৱে দি পঠিয়াইছিল কেনেকুৱা লাগিব মই পিন্ধি পেলাই ফটো দিম পাছত হা এইটো হৈছে ফাৰ্ষ্ট শাড়ী আৰু ইয়াৰ ব্লাউজটো চিলাবলৈ দি থোৱা আছে একদম ষ্টাইলিছ দিছোঁ আৰু ছেকেণ্ডত হৈছে এইটো এইযোৰ আনিবলৈ মই 3 দিন গৈছোঁ 3 দিন उसको सांस तो लेने देवे দামটো শুনি একদম মানে কিবা লাগি গৈছিল কিন্তু মোৰ ইমানেই মৰম লাগিলে কাপোৰযোৰ নানি নোৱাৰিলোঁ ইয়াতে এইটো মানে এইটো ছেট হয় আৰু তাৰপিছত ইয়াৰ এইটো দুপাট্টা ভাল লাগিব দেখুৱা আকৌ গাত এবাৰ কালাৰটো মোৰ ভাল লাগিছে হা তাৰপিছত এইটো মোৰ ডাঙৰ ছোৱালীৰ টপ তাৰপিছত আৰু এইযোৰ মোৰ মেখেলা চাদৰ এনেই চিম্পল আমাৰ চিৰি মানে বোলে ভাল লাগিছে লৈ লোৱা বুলি ক'লে সেইকাৰণে মই লৈ ল'লোঁ ভাল লাগিছে নাই ক'ব হা তাৰপিছত আৰু এইফালে আছে এইটো এটা এইটো হৈছে মোৰ ভাগিনৰ কাৰণে ফ্ৰক লৈছোঁ ফ্ৰক ভাল লাগিছে নাই বাৰু কালাৰটো বহুত ধুনীয়া লাগিছে ন তাৰ মাজতে অকণ মাগুৰ বৰণীয়া সেইকাৰণে এইটো লৈছোঁ তাৰপিছত আৰু লৈছোঁ এইটো হৈছে টপ মানে ডাবল হয় এইটো ধুনীয়া লাগিছে কিবা এটা এইটো লৈছোঁ দুটা পিচ আছে আৰু এইটো ডাঙৰজনীৰ কাৰণে এইটো ফ্ৰক ভাল লাগিছে দাম আছে কিন্তু দেই এইকেইটা দাম লৈছোঁ তাৰপিছত আৰু এটা দেখাম এইকেইটা কিবা এইটো মোৰ শ্ৰীমানা আৰু পেণ্টটো ক'ত গ'ল চাৰ্ট আৰু পেণ্ট তুমি কিয় গৈ আছা মই মাজে তুমি কিয় গৈ আছা তাৰপিছত এইটো হৈছে আমাৰ এটা পুপুলো আছে তাৰ কাৰণে লৈছোঁ এইটো পুপুলটোৰ কাৰণে তাৰ বাৰ্থডে হৈ গ'ল তাৰমানে দিয়া নাছিলোঁ তাৰপাছত আৰু এটা মোৰ আছে এইটো মোৰ একদম ফেভৰেট মানে মোৰ ইমান ভাল লাগিলে নহয় এয়া পূজাত অকণমান চুমুক চামাক হ'ব লাগে যে এয়া মোক কৈছে বোলে বেলেগ এটা গোটেই লাগিব দেখিবলৈ কিন্তু মোৰ ভাল লাগছে ভাল এয়া পেণ্ট কুৰ্তি তাৰপিছত আৰু আৰু আছে হা
এইটো আমাৰ শ্ৰীমানৰ পেণ্ট এইটোতো বহুত দামী লৈছে 27 এইটো এইটো বহুত দাম এইটো চাই লাভ নাই এইটো মোৰ নহয় তাৰপিছত ইয়াতে আছে এয়া এইটো মানে মই মঙলদৈ গৈছিলোঁ সেইদিনাখন ইমান ধুনীয়া লাগিলে নহয় মই একে নলৈ নোৱাৰিলোঁ ইয়াৰ দামোতো বহুত বহুত ইয়াৰ দাম আছিল কিমান 2025 কিন্তু কমাই আনিলোগৈ আৰু ফিক্স প্ৰাইজৰ আছিল কিন্তু মই কমাই আনিছোঁ দেই মিছা নকওঁ তাৰপিছত এইটো এটা এইটো মোৰ সৰু ছোৱালী দেখাইছিলোঁ নহয় সেইদিনাখন পিন্ধি পেলাই তাই দেখাইছিল এইটো আছিল ষ্টাইল বজাৰৰ এইটো আছে 649 ষ্টাইল বজাৰত চাইজ নাপায় 10-11ৰ কিন্তু মই অনলাইন তেওঁলোকে মঙাই দিয়ে মই তেনেকৈ আনিছোঁ এইটো আৰু এইটো হৈছে একদম মোৰ ফেভৰেট হয় মোৰ ডাঙৰ ছোৱালীৰ কাৰণে এইটো ভাল লাগিছে এইটো মই পিন্ধিছিলোঁ কিন্তু দেই এখন হোৱাইট দুপাট্টা তাৰপিছত আৰু এইটো মই ৰিলায়েন্সৰ পৰা লৈছিলোঁ এইটো হৈছে ইয়াৰ ডাবল এইটো কিমান আছিলে 2399 2399ৰ এইটো এটা ফ্ৰক হয় আৰু ইয়াৰ ওপৰত এইটো তাৰ পাছত আৰু আছেনে নাই আছে তাতে আছে চা জিৰা মই খানা বনোৱা আৰু জিৰা বিচাৰিছে আৰু আছে আৰু এইযোৰ মই লখিমপুৰৰ পৰা অৰ্ডাৰ দি আনিছিলোঁ এইযোৰ মেখেলা চাদৰ ভাল লাগিছেনে বাৰু কাপোৰখিনি দেখাত বোলে ডিষ্টাৰ্ব কৰি থাকে এয়া ভাল লাগিছেনে নাই বাৰু এয়া মই দহি বটাই আনিছোঁ চিলাই আনিছোঁ ইয়াৰ ব্লাউজ পিচটো চিলাবলৈ দিয়া আছে তাৰ পাছত এইখিনি হ'ল আৰু কিবা আছিল নেকি আৰু নাই খতম টাটা বাই বাই কেনেকুৱা লাগিলে ক'ব দেই মই একদম বহুত কাপোৰ লৈছোঁ কিন্তু হে আৰু পূজা বুলি ক'লে মানে এয়া মোৰ চবচে বেছি এইটো ভাল লাগিছে এইটো পিন্ধিব মন গৈ আছে মোৰ পিন্ধিব ইমান ডিষ্টাৰ্ব কৰি থাকে বাপৰে বাপ